কবিতা, কেনে আছা তুমি? মই বৰ ব্যস্ত, জানাই দেখোন 17 আগষ্ট। কবিতা, কেনে আছা তুমি? মই বৰ ব্যস্ত। অনুভৱৰ পৃথিৱীত ঢপলিয়াই তুমি দিয়া সময়বোৰ কঢ়িয়াই মই বৰ ব্যস্ত। কেনে আছা তুমি? আজিও আহেনে সেই সন্ধিয়াটো নামি? সন্মুখত সপোনৰ চাৱনি, বুকুত কিহৰ বা আমনি, পৰিধি ভাঙি একোকে নামানি। তুমিয়ে কৰিলা তোমাৰে আৰম্ভণি, খৰাং চোতালৰ গোলাপ জুপিত নিয়ৰৰ মুকুতামণি। কবিতা, কেনে আছা তুমি? আছেনে সেই চিকমিকনি? নিগনি। এদিন নিগনি এটাই মোৰ আটাইতকৈ ভাল লগা চোলাটো কুটি পেলালে। আজি 10 বছৰৰ মূৰত নিগনিটো ধৰিলোঁ। তাক সুধিলোঁ, কিয় কুটিছিলা মোৰ চোলাটো? ক'ত শিকিলা ইমান হিংসা? মানুহৰ পৰাই শিকিলোঁ, নিগনিয়ে ক'লে। হয় 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 বুলি মোৰ হাড়ৰ তলৰ পৰা আন এটা নিগনিয়ে শলাগিলে। আজি 10 বছৰৰ মূৰত